বন্ধুসকল নমস্কাৰ আপোনালোক সকলে ভালে কুশলে আছেনে আপোনালোক সকলোকে মই প্ৰথমতে এছামিছ আউটনলেজ চেনেলত স্বাগতম জনাইছো বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'ত মই মাছৰুমৰ কাৰণে খেৰখিনি কেনেকৈ শোধন কৰিব লাগে কিমান পানী থাকিব লাগে মই আলোচনা কৰিছো আজি মই দেখুৱাম পেকিং কেনেকৈ কৰা হয় বন্ধুসকল পেকিং কৰাৰ বাবে আমাক লাগিব পলিথিন এইটো চাওক এইটো পিপি বুলিও কোৱা হয় নাই এইচএম বুলিও কোৱা হয় ইয়াৰ সাইজটো হৈছে 15 ইনটু 23 ইঞ্চি 15-23 বুলি কোৱা হয় পলিথিনটো এনেদৰে ফুটাই ল'ব লাগিব তো 16 মান ফুটাই ল'ব লাগিব এনেদৰে চাওক এনেদৰে 16 মান ফুটাই ল'ব লাগিব যাতে আমি ইয়াতে খেৰ ভৰালে যাতে আমি হেঁচি দিয়াত যাতে বায়ুখিনি ওলাই যায় তাৰ পিছত বান্ধি ল'ব লাগিব এইটো চাওক এইটো টানকৈ বান্ধি লম আমি এতিয়া এইটো চাব এইটো টানকৈ বান্ধি ললো এইটো টানকৈ বান্ধি ললো তো যাতে ওলাই না যায় তাৰ বাবে টানকৈ বান্ধি ললো অনুকল তাৰ পিছত বিছখিনি এনেদৰে লাহে লাহে ভাঙি ল'ব লাগিব জোৰকৈ মোহাৰি দিব নালাগে বিছখিনি ভাঙাতে কিয়নো জোৰকৈ মোহাৰি দিলে মাইচিলিয়ামখিনি গোটেই নোহোৱা হ'ব ফলত কাঠফুলা নগজিব সেয়েহে বিছখিনি লাহে লাহে ভাঙিব লাগিব তাৰ পিছত পলিথিনটো উলটাই ল'ব লাগিব মই যে বান্ধিছিলোঁ তেতিয়া যিফালে বান্ধিছোঁ সেইটো ভিতৰ ফালে থাকিব লাগিব তাৰ বাবে উলটাই লৈছোঁ এইটো উলটাই ল'লোঁ ভালদৰে এতিয়া খেৰখিনি ভৰাৰ আগতে বীজ অলপ দি ল'ব লাগিব এইটো চাওক বীজ দি দিলোঁ তাৰপিছত খেৰখিনি আমি ভৰাই দিম অলপ বীজ দি দিলোঁ তাৰপিছত খেৰটো দি দিলোঁ তাৰপিছত এনেদৰে খেৰখিনি দিয়াৰ পিছত সাইডে সাইডে হেঁচিব লাগিব এইটো চাওক সাইডে সাইডে মই হেঁচি দিছোঁ এইটো সাইডে সাইডে হেঁচিব লাগিব তাৰপিছত এনেদৰে পলিথিনখিনি ধৰি ল'ব টানকৈ ধৰি পেলাই তো সাইডে সাইডে কোবাই দিব এইটো চাওক সাইডে সাইডে কোবাই দিব লাগিব এইটো কোবাই দিছোঁ সাইডে সাইডে কিয়নো টান হ'ব লাগিব এইটো আৰু এইটো টান হ'লেহে বীজখিনি বাহিৰত থাকিব বীজখিনি বাহিৰত দেখা হ'ব লাগিব যদি বীজখিনি ভিতৰত থাকি যায় তেনেহ'লে এইটো কাঠফুলাটো নাহিব আৰু সেয়েহে আপোনালোকে মনত ৰাখিব যাতে বীজখিনি বাহিৰত দেখা হৈ থাকে এনেদৰে বীজখিনি চাওক বীজৰ পৰিমাণটো আপোনালোকে চাই ল'ব মই কিমানখিনি পৰিমাণে দিছোঁ এইটো এনেদৰে বীজৰ পৰিমাণটো ইমানখিনি দিব লাগিব তাৰপিছত মাজত অলপমান দৰা কৰি ল'লোঁ এইটো চাৰিওফালে দি দিলোঁ আমি বীজখিনি তাৰপিছত এইটো অলপ মাজত দৰা কৰি ল'লোঁ তাৰপিছত খেৰখিনি দি দিম আমি এইটো চাওক খেৰখিনি দিলোঁ তাৰপিছত আকৌ আমি সাইডে সাইডে হেঁচিলোঁ সাইডে সাইডে বুঢ়া আঙুলিৰে হেঁচিব লাগিব তেতিয়াহে এইটো টান হ'ব আৰু টান হ'লেহে বীজখিনি বাহিৰত দেখা হৈ থাকিব এইটো চাওক এনেদৰে হেঁচি দিলোঁ খেৰখিনি হেঁচি ভৰাই দিলোঁ ইয়াতে তাৰপিছত আমি এনেদৰে কৰি ল'ম তেতিয়া প্ৰথমতে কৰি লোৱাৰ নিচিনা এনেদৰে ধৰি পেলাই সাইডে সাইডে কোবাই দিম আমি এনেদৰে এইটো চাওক সাইডে সাইডে কোবাই দিলোঁ আৰু বীজখিনি দি দিম এনেদৰে আমি 4টা লাইন দিব লাগিব এনেদৰে এইটো 2 লাইন হৈ গ'ল আমি প্ৰতিটো মাছৰুম চিলিণ্ডাৰত মানে প্ৰতিটো কাঠফুলাৰ বেগত আমি এনেদৰে 4 লাইন দিব লাগিব এইটো 2টা লাইন হৈ গৈছে এইটো 2টা লাইন হৈ যাব এতিয়া এইটো চাওক 1টা লাইন 2টা লাইন হৈছে এনেদৰে 4টা লাইন হ'ব লাগিব আৰু 4টা লাইন হৈ যোৱাৰ পিছত আপোনালোকে চাব এইটো যেতিয়া 4টা লাইন হৈ যাব তেতিয়া এইটো অলপ ওপৰত এনেদৰে বীজ দিব লাগিব আমি এনেদৰে অলপ বীজ দি দিলোঁ মই তাৰপিছত এনেদৰে ধৰিব এনেদৰে ধৰাটো এৰি দিব নালাগে এনেদৰে অলপ ধৰিব আৰু অলপ হেঁচি দিব তেতিয়া সেইটো টান হ'ব আমি লাষ্টত যেতিয়া মাথাটো বান্ধিম বান্ধাৰ সময়ত এইটো বহুতো টান হ'ব লাগিব যদি বান্ধাটো টান নহয় ঢিলা থাকি যায় তেনেহ'লে কাঠফুলাত সেউজীয়া ভেঁকুৰ এটা আহি যায় সেউজীয়া ভেঁকুৰ আহিলে কাঠফুলা নলায় সেইটো গ্ৰীণ মল্ড বুলি কোৱা হয়
আৰু সেয়েহে আমি এইটো এনেদৰে কাটাৰ লগত আমি ঘূৰাই পেলাই টান কৰি বান্ধি দিছোঁ। এনেদৰে কাটা টানকৈ ভৰাই পেলাই আমি ঘূৰাই দি পেলাই লাহে লাহে কোবাই দিছোঁ। তাৰপিছত আমি বান্ধি দিম, তেতিয়া টান হ'ব, কাঠফুলা টোপোলা বেয়া নহ'ব। এনেদৰে টান হ'লে ইয়াতে একো ভেঁকুৰো আহিব নোৱাৰে। সেয়েহে আপোনালোকে যেতিয়া বনাব এনেদৰে এটা কাটা সোমাই পেলাই টান কৰি বান্ধি দিব। এইটো হৈ গৈছে আমাৰ। এনেদৰে আপুনি বনাই গৈ থাকক, আপোনালোকৰো কাঠফুলা হৈ যাব।